আচ্ছা কোৱা পাপাই কি আনিব আজি কোৱা কোৱা অঁ দিন 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 তুমি কোৱা পাপাই কি আনিব নহয় পাপাই এতিয়া কি আনিব সেইটো নহয় তিন নহয় তুমি কোৱা পাপাই কি ভুম ভুম আনিব এতিয়া কোৱা 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 কি ভুম ভুম আনিব কোৱা 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 কি ভুম ভুম আনিব কৈ দিয়া কোৱা এতিয়া নকয় এতিয়া আজি হৈছে 13 তাৰিখ আৰু আমি এতিয়া গধূলি 5:30 বাজিছে দুইটা ওলাই মেলি ৰাস্তাত ৰৈ আছোঁ মানে ইয়াৰ দেউতাক অফিচৰ পৰা আহি আছে দেহা চলি নাটানিবা অফিচৰ পৰা আহি আছে আৰু আজি নতুন কিবা এটা বস্তু আনিব মানে বহুত বেছি ডাঙৰ বস্তু নহয় কিন্তু ঘৰলৈ নতুন কিবা এটা বস্তু আহিলে মনটো এনেই ভাল লাগি থাকে ন সেইকাৰণে একদম আমি ৰাস্তাতে ৰৈ আছোঁ মানে ভিতৰৰ পৰা ওলাই আহি নাচাওঁ আমি ৰাস্তাতে ধৰিম আজি দেউতাক হয়নে আজি আমি পাপাক ৰাস্তাতে ধৰিম না হা পাপা কি আনিছে চুনুহঁতক খুলি দিয়া অ' মই গুচি আহিলোঁ বৰষুণ দিছিলে নি তিতা যে পাপা কি আনিলে দে হা এইটো কি আনিলে পাপা আৰু আমি যে মাকে পুতেকে ৰলোঁ দেউতাক সোনকালে আহিব বুলি এতিয়া বাজিলগৈ 7:30 ইমানেই দেৰি হৈ গ'লগৈ ৰৈ আমনি লাগিলে আমি ভিতৰ পালোগৈ আৰু আন্ধাৰ হৈ গ'ল এতিয়া ভালকৈ আন্ধাৰত দেখুৱাব পৰা নাই কাইলৈ ভালকৈ দেখুৱাম আৰু আচলতে বহু দিনৰ পৰা আমাক স্কুটি এখনৰ দৰকাৰ হৈয়ে আছিল বাৰু কাৰণ বাইকখনত মানে বিৰক লৈ পেলাই উঠি যাবলৈ দিগদাৰ হয় আৰু কিবা কিবি চব্জি তব্জি আনিব লগা থাকিলেও বাইকখনত আনিব নোৱাৰি আৰু গাড়ীখন বাৰু বৰ্তমান আমাৰ ওচৰত নাই আৰু গাড়ীখন থাকিলেও সকলো সময়তে মানে চব সময়তে গাড়ীখন লৈ ওলাই যাবলৈও অসুবিধা হয় সেইকাৰণে মানে চব কথা ভাবি চিন্তি ফাইনেলি স্কুটিখন লৈ আনিলে আৰু যিহেতু বিশ্বকৰ্মা পূজাও আহি আছে বিশ্বকৰ্মা পূজা বুলি এতিয়াই লৈ লোৱা হ'ল আৰু আমাৰ চুনু আহি গ'ল চাবলৈ চুনু কি আনিছে দাদা কি আনিছে আমাৰ চুনু একদম ধুনীয়াকৈ চাব এতিয়া গোন্ধি চাৰিওফালৰ পৰা চুনুবাই চাই আছে চোৱা চাৰিওফালে চাব এতিয়া চুনু চুনুক দেখিছা নাই চাইছে অঁ চাই ল চুনু আৰু ঘৰলৈ যিহেতু আমাৰ নতুন বস্তু এটা আনিলে সাধাৰণ অকণমান নিয়ম থাকে মানে ধৰক পানী চানী ছটিয়াই দিয়া হয় ধূপ চাকি জ্বলাই দিয়া হয় সেন্দুৰৰ ফুট এটা ৰেঘা এটা দি দিয়া হয় সেইখিনি মই কৰি ল'লোঁ ৰাতি হ'ল যদিও আৰু তাৰপিছতে আহি গ'লোঁ ভিতৰলৈ আৰু স্কুটিখন অনাৰ ফূৰ্তিতে আজি বনালোঁ তিল চিকেন খাই মই বহুত বেছি ভাল পাওঁ সকলোৰে অৱশ্যে ৰন্ধা পদ্ধতিবিলাক বেলেগ বেলেগ হয় মই একেবাৰে সাধাৰণকৈ ৰান্ধোঁ আপোনালোকক অকণমান ৰেচিপিটোও দেখুৱাই দিছোঁ এইফালে কেৰাহীত মই মিঠাতেল অকণ গৰম কৰি ল'লোঁ তাতে দি দিলোঁ অকণমান পিঁয়াজ ধুনীয়াকৈ ভাজি ল'লোঁ তাৰপিছতে খুন্দি লোৱা আদা নহৰু আৰু 3টা কেঁচা জলকীয়া ফালি ইয়াতে দি দিলোঁ এইখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ ভাজি পেলাই ইয়াতে দি দিলোঁ ধুই ৰখা মাংসখিনি অকণমান লৰাই ল'লোঁ জোখমতে নিমখ দিলোঁ হালধি দিলোঁ গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু দি দিলোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ জ্বলা হ'বৰ কাৰণে নহয় কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলে যিহেতু অকণমান কালাৰটো আহে সেইটো কাৰণে আৰু ইয়াত মই একোৱে মছলা ব্যৱহাৰ নকৰোঁ একেবাৰে চিম্পুল খাবলৈ কিন্তু খুব ভাল লাগে এনেকৈ গোটেইখিনি মিক্স কৰি পেলাই এতিয়া ঢাকনিখন লগাই মাজে মাজে মই লৰাই থাকিম আৰু গোটেইখিনি ধুনীয়াকৈ সিজি যোৱালৈকে এনেকৈ ভাজি থাকিম আৰু জুইটো কমাই ৰাখিম আৰু কেইবাবাৰো লৰাই ভাজি থকাৰ পাছত এতিয়া মাংসখিনি একদম ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া ইয়াতে দি দিছোঁ মই খুন্দি ৰখা 2 চামুচ তিলৰ গুড়ি এইখিনি মই ধুনীয়াকৈ কেৰাহীত শুকানে ভাজি লৈছিলোঁ তিলখিনি তাৰপিছত গুড়ি কৰি ৰাখিছিলোঁ 2 চামুচ তিলৰ গুড়ি দি দিলোঁ তাৰপিছত ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু জোখমতে আপোনাক যিমানটো হিচাপত গ্ৰেভি লাগে সিমানটো হিচাপত মই পানী দি দিছোঁ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু ঢাকনিখন লগাই এইখিনি ধুনীয়াকৈ উতল এটা আহিবলৈ দিম মই গ্ৰেভি মানে ইমান তেনেকুৱা গ্ৰেভি নকৰোঁ অকণমান শুকানকৈ ৰাখিম সেইটো কাৰণে মই পানী বেছি ইউজ কৰা নাই পানীখিনি শুকাইহে যাবলৈ দিম যিমানকণ দিছোঁ সিমানকণ পানীও শুকাইহে যাবলৈ দিম আপোনালোকে ইচ্ছা কৰিলে ইয়াত তিলৰ পৰিমাণটো বঢ়াই পেলাই একদম অলপ ডাঠকৈ পূৰা গ্ৰেভি টাইপ হিচাপে বনাব পাৰে ঢাকনিখন লগাই থৈ দিম এইখিনি যাতে ধুনীয়াকৈ উতলি যায় আৰু অকণমান সময় পাছতে দেখিছেনে যিমানখিনি পানী দিছিলোঁ শুকাই গ'ল ধুনীয়াকৈ গোটেই তিলখিনি মাংসৰ লগত মিক্স হৈ গ'ল আৰু মোৰ ইয়াত তিল চিকেন ৰেডি হৈ গ'ল যদি খোৱা নাই আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব বহুত টেষ্টি হয় খাবলৈ আৰু এতিয়া গৰম গৰম ভাতৰ লগত তিল চিকেনৰ জুতি লৈ লওঁ আকৌ লগ পাম আপোনালোকক কাইলৈ অঁ বাইক এনেকৈ চলিব আমি এতিয়া দিনত পোহৰত চাবলৈ আহিছোঁ ন পাপা নতুন বাইক এইফালে পাপা বাইক আছে গৰমে আছে আজি
স্কুটি এখন বা কিবা এটা এনেকুৱা বস্তু লোৱাটো আচলতে কিছুমানৰ কাৰণে একো ডাঙৰ কথাই নহয়, কিন্তু মানুহজনে যেতিয়া কষ্টৰ পইচাকেইটাৰে ঘৰলৈ কিবা এটা বস্তু আনে, সেইটো আচলতে মানুহগৰাকীৰ কাৰণে এটা সুখ। আৰু বিশেষকৈ ঘৰখনৰ সিদ্ধান্তবিলাক বা যিকোনো কামবিলাক যেতিয়া দুইজনৰ মাজত আলোচনা হৈ পেলাই কামবিলাক কৰা হয়, সেইটো আচলতে বেছি সুখ। মোৰ সুখ সেয়াই। আচলতে সুখবিলাক ভগাই ল'বলৈ যিহেতু আমাৰ ওচৰত কোনো নাথাকে আমাৰ কাষত, সেইকাৰণে এনেকেই মিলি বাতি লওঁ আৰু সকলোৰে লগত। নাজানো আপোনালোকৰ কেনেকুৱা লাগিলে, আমনিও লাগিব পাৰে। যি কি নহওক, ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। বীৰৰ দেউতাক অফিচলৈ যাবলৈ ওলাইছে। আপোনালোকক দিনত অকণমান দেখুৱাই দিলোঁ স্কুটিখন। আজিলৈ আহোঁ, ধন্যবাদ। পাপা যাব দেই, বাই বাই। পাপাক বাই বাই দিয়া।